জাতিদ্ৰোহীসকল নিষিদ্ধ হ'ল জাতিদ্ৰোহীয়ে আৰু নাপায় বৰপীৰা সভাত নিষিদ্ধ খুদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বাতিল বিজেপিৰ মন্ত্ৰী বিধায়কৰ নিমন্ত্ৰণ সদৌ অসম উকিল সন্থাৰ অৱশেষত কঠোৰ সিদ্ধান্ত বিলৰ পৃষ্ঠপোষকসকলক আমি বৰপীৰা পাৰি নিদিওঁ অসমীয়া ৰাজ্যত থাকি সদৌ অসম উকিল সন্থা আগবাঢ়ি গৈছে আৰু সদৌ অসম উকিল সন্থা সংগ্ৰামী ৰাইজৰ লগত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিধেয়কৰ পক্ষত থকা বিজেপিৰ নেতা মন্ত্ৰী পালি নেতা সকলোকে নিষিদ্ধ কৰা হৈছে সদৌ অসম উকিল সন্থাৰ অধিৱেশনত অহা 22 ফেব্ৰুৱাৰীৰ পৰা তেজপুৰত হ'বলগীয়া অধিৱেশনলৈ কাকোৱেই নিমন্ত্ৰণ নজনোৱাৰ সিদ্ধান্ত কাৰ্যনিৰ্বাহকত গ্ৰহণ কৰিছে উকিল সন্থাই আৰু তাৰ বাবেই মুখ্যমন্ত্ৰীয়ে সময় দিয়াৰ পাছতো মুখ্যমন্ত্ৰীৰ সাক্ষাৎ বাতিল কৰিলে সদৌ অসম উকিল সন্থাই কাৰণ জাতি উদ্ধাৰৰ দায়িত্ব লোৱা এইসকল নেতাই এতিয়া বিক্ৰী কৰিব ওলাইছে জাতি আৰু এইসকলক মাতি সভা শুৱনি কৰিব বিচৰা নাই অধিবক্তা সমাজে জাতিধ্বংসী বিলৰ পৃষ্ঠপোষক এই জাতিধ্বংসী বিলৰ পৃষ্ঠপোষকসকলে মিটিং কৰি থাকিব আৰু আমাৰ একেই সংগ্ৰামী ধাৰাৰ মানুহ যি আজি এই জাতিধ্বংসী বিলখনক নাচাত কৰে এই জাতিধ্বংসী বিলখন প্ৰত্যাহাৰ আন্দোলন কৰিব তেওঁলোকে ৰাজপথত CRP পুলিচক কোপ খাই থাকিব এইটো কেতিয়াও হ'ব নোৱাৰে জাতি আজি সংকটত আৰু এই মুহূৰ্তত জাতিৰ স্বাৰ্থত ওলাই আহিছে অধিবক্তা সমাজ কি মুখ্যমন্ত্ৰী কি আইন মন্ত্ৰী কি বিধায়ক সকলোৰে বিৰুদ্ধে কঠোৰ অধিবক্তা সমাজৰ আহ্বান বিধায়কৰ পক্ষত থকা মন্ত্ৰী বিধায়কৰ ডিঙিত গামোচা আৰি অপমান নকৰিব জাতিক জাতিধ্বংসী বিলৰ বিৰুদ্ধাচৰণ কৰিছোঁ আমি উকিল সমাজে 11 তাৰিখে ৰাজপথত নামিছে আৰু সেই ৰাজপথত নামাৰ পিছত সেই চৰকাৰৰ মানুহক আমি আমাৰ মিটিঙৰ সভা শুৱনি নকৰোঁ হয় ইয়াতকৈ আৰু অপমান লাগেনে ইয়াতকৈও আৰু চৰম লজ্জাৰ বিষয় হ'ব পাৰেনে বিজেপিৰ মন্ত্ৰী নেতাৰ বাবে কাৰণ সকলোৱে মনত ৰখা দৰকাৰ আইন কি কানুন কি বিধেয়ক কি আৰু এনে আইন বিধেয়কে জাতিৰ বাবে শুভবাৰ্তা কঢ়িয়াব নে নকঢ়িয়াব সেয়া হয়তো অধিবক্তা সমাজতকৈও আন কোনোৱে বুজি উঠিব নোৱাৰে কেমেৰা পাৰ্চন বিপুল ৰাজৰ সৈতে পাৰ্থপ্ৰতিম বৰুৱাৰ ৰিপৰ্ট প্ৰতিদিন টাইম